আপোনালোকে সবাই ভালে আছে আৰু মোৰো ভালে আৰু আজি আমি এটা মেটাৰনিটি শ্বুট কৰিবলৈ গৈ আছো মানে মোৰ মেটাৰনিটি শ্বুট আৰু এইফালে আমি এতিয়া ফুল চুল লৈ ললো মেটাৰনিটি শ্বুটৰ কাৰণে তো এয়া বায়ে বহুত কষ্ট কৰি বিচাৰি বিচাৰি ফুল খোপা ললে এতিয়া আমি আরে টিয়ারা বনাম টিয়ারা এতিয়া বাৰ ওপৰতে ডিপেন্ড কৰে কি বনায় সেইটো দি সব বাৰ ওপৰত ডিপেন্ড কৰে তো বায়ে চইচ কৰি ললে বাৰু কাপোৰ লগত মিলাই ফেন্সি আইব ভাল লাগিলে মজা লাগিল তো ফুলখিনি আমি ফেন্সিৰ পৰা ললো আৰু ইয়াৰ অলপ মাথা চাথা বেয়া হৈ গ'ল ভাল লাগিল বহুত নে মই কি মাথা পাইছো মই তো ভালে পাইছো ফেন্সি আহি যি খুব পাওঁ সো মই আপোনাক ক'ব নোৱাৰো কাপোৰো লৈ ললো ফুলো লৈ ললো সব ৰেডি এতিয়া অকল শ্বুট কৰিব বাকি আছে তো আপোনালোকক দেখাই থাকিম শ্বুটটো কেনেকুৱা আৰু ক'ত যাম সেইটোও দেখাম সেইটো এটা সাসপেন্স মানে এতিয়া নকওঁ আপোনালোকক ডাইৰেক্ট সেই আমিও মানে ভাবিছো কিন্তু মানে মানে আপোনালোক সাৰপ্ৰাইজ আৰু ক'ত যাম কি কথা আপোনালোক ডাইৰেক্ট জায়গাটোৱে দেখাম সো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আৰু এতিয়া আহিছোঁ লেভেল বাই গায়ত্ৰী এখন ফেশ্বন ডিজাইনৰ বুটিক হয় মোৰ মেটাৰনিটি ড্ৰেছযোৰ ল'বলৈ আৰু এয়া লৈ ল'লোঁ আমি ড্ৰেছযোৰ আৰু এইফালে এতিয়া ৰাতি 11টা বাজিব আৰু বায়ে বনাই আছে টিয়াৰা বহুত কিউট লাগিছে টেলেণ্ট আছে মানে মেকআপ আৰ্টিষ্ট নেইল আৰ্টিষ্ট টিয়াৰা আৰ্টিষ্ট চব বহুত ধুনীয়াকৈ বনাইছে কাইলৈ ফটোশ্বুটৰ কাৰণে এয়া চব বেলেগ টেলেণ্ট আৰু লাজ লাগি গৈছে আৰু এইফালে ফাইনেল লুক টিয়াৰাৰ ধুনীয়া লাগিছে ৰিয়েল ফ্লাৱাৰ ধুনীয়া লাগিছে ন এইটো কালি আৰু ভাল লাগিব তেতিয়া মেকআপ হ'ব নহয় The next day. আৰু আজি আমি বহুত বছৰৰ পিছত চাগে ইমান ৰাতিপুৱা উঠিছোঁ কেনেকৈ আজি ফটোশ্বুট আছে মোৰ মেটাৰনিটি শ্বুট এইফালে বাও উঠি এতিয়াও আমি খতমে হোৱা নাই আৰু এইফালে বনাই আছোঁ আমি এতিয়া চাহ আৰু গৰম পানী কেলেকি গা চা ধুই এতিয়া ফ্ৰেছ হৈ ওলাব লাগিব অলপ মানে সোনকালে যাব লাগিব কেলেকি অলপ আমি দূৰলৈ যাম আৰু ক'লৈ যাম সেইটো আপোনালোকক দেখাই থাকিম চ' এতিয়া গা চা ধুই আহিলোঁ আৰু বায়ে ষ্টাৰ্ট কৰি দিছে মেকআপ এতিয়া এইটো মেকআপ হৈ গ'ল পূৰা আৰু ড্ৰেছটো বাৰু এতিয়া বাকী আছে এইটো আধা ড্ৰেছটোহে পিন্ধি আছোঁ চ' পূৰা ড্ৰেছটো আপোনালোক দেখাম মানে এতিয়া নেদেখাওঁ লাষ্টত দেখাম মানে জেগাত যোৱাৰ পিছত তাৰপিছত দেখাম ভালকৈ আৰু এইফালে মানুহজনে বনাই আছে ব্ৰেকফাষ্ট বনাই আছে বহুত কষ্ট কৰি আছে হিৰোই বনাই আছে ব্ৰেকফাষ্ট চ' এতিয়া ব্ৰেকফাষ্ট খাই মেলি আমি ওলাই যাম ক'লৈ যাম সেইটো আপোনালোকক ক'ম এতিয়া নকওঁ ভিডিঅ'টো চাই থাকক ক'ত যাম কি কৰিম আৰু মোৰ ফাইনেল ড্ৰেছটো আপোনালোকক দেখাম চ' চব দেখাই গৈ থাকিম ভিডিঅ'টো চাই থাকিব আৰু ব্লগটো মই আজিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আমি গুৱাহাটী অহা হৈ গ'ল 2-3 দিনমান 2-3 দিনত মানে মোৰ ডক্টৰকো দেখাবলৈ আছিলে তাৰপিছতে আমি কাপোৰো ইয়াত ল'লোঁ কাপোৰ চাপোৰ ল'লোঁ তাৰপিছতে ফুল চুল ল'লোঁ সেইবোৰ কিবাকিবি ভিডিঅ' মই ইমানকৈ কৰা নাই কেলৈ ভিডিঅ'টো বহুত বেছি ডাঙৰ হৈ যাব সেইকাৰণে মানে মই কৰা নাই কিন্তু অলপ অলপকৈ কৰিছোঁ সেইকেইটাই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ এইফালে বা আমাৰ মোক ৰেডি চেডি কৰি এতিয়া নিজে পূৰা মজাকৈ ৰেডি হৈ গৈছে তাইও বোলে শ্বুট কৰিব কিবা ভিডিঅ' চিডিঅ' বনাব ৰিলচ চিলচ বনাব বোলে তো এইফালে সামগ্ৰী গোটাই আছে আৰু ৰেডিও হৈ গ'ল আৰু এইফালে বনাই আছে ব্ৰেকফাষ্ট আৰু এইফালে ব্ৰেকফাষ্ট হৈ গ'ল ৰেডি তো আমি এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ আৰু আমাৰ মেইন দুজন মানুহ আহি গ'ল ফটোগ্ৰাফাৰ আৰু এইফালে বা ये इतना सन्नाटा क्यों है भाई মানুহজন মই গৈ আছোঁ আমি এতিয়া ক'লৈ যাম এতিয়া নকওঁ বাৰু ছাছপেন্সত ৰাখি আছোঁ আপোনালোকৰ ছাছপেন্সটো ক্লিয়াৰ কৰি দিওঁ মানে আমিও অকণমান ছাছপেন্সতে আছিলোঁ মানে ক'ত কৰিম কি কৰিম মানে আমি এতিয়া আহিছোঁ শ্বিলঙলৈ শ্বিলঙৰ কিবা এইটো উমিয়াম লেক ভিউ এটা জাগা হয়
ৱাটাৰ স্পৰ্টছ কমপ্লেক্স বুলি উমিয়াম লেকৰ ওচৰত আৰু টিকেট প্ৰাইচ পৰিব 50 ৰুপিজকৈ ইয়ালৈ আহিছোঁ ইয়াতে এতিয়া প্ৰথম শ্বুটটো কৰিম তাৰপিছতে ছেকেণ্ড শ্বুটটো বেলেগ এটা জেগাত কৰিম আৰু ভালকৈ জেগা আছে চ' ইয়াতে দেখিছে মানুহ ঢেৰ আৰু ইয়াতে অলৰেডি শ্বুট হৈ আছে এটা দুটা চ' আমাৰো শ্বুটটো আপোনালোক দেখাওঁ কেনেকৈ কি আৰু ড্ৰেছটোও দেখাম আৰু এয়া ভিউ পিছফালে বেক কেমেৰা কৰি আপোনালোক দেখাই আছোঁ ৰ'ব এতিয়া আহিছোঁ আমি ছেকেণ্ড লোকেশ্যন এইটো এটা ডাঙৰ ভেলী হয় আৰু লগতে মানে হেৰি পিকনিক প্লেচো হয় বহুত মানুহ ইয়াতে পিকনিক খাই আছে আৰু কিবা শ্বুটিঙো হৈ আছে চব ইয়াতে হৈ আছে আৰু এয়া দেখিছে আপোনালোক ভালকৈ বেক কেমেৰা কৰি দেখাম বাৰু তাৰ আগতে দেখাব বিচাৰিছোঁ আমিও ইয়াতে মানে মেটাৰনিটি শ্বুট কৰোঁতে আমিও ভাবিলোঁ ইয়াতে খানা চানা বনাই খাওঁ বুলি চ' এয়া খানা বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকক এতিয়া বেক কেমেৰা কৰি দেখাই আছোঁ জেগাটো কেনেকুৱা বহুতে ধুনীয়া লাগিছে দেখি আৰু ইয়াতে শ্বুট কৰিলেও ধুনীয়া লাগিব The next day. আৰু আহিছোঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ নামটো কি আছে জলপান ভাৰতীয় জলপানত ত' অলপ খাই বৈ লওঁ খাই বৈ তাৰপিছতে ক'ত যাওঁ কি নাই আপোনালোক চব দেখাই থাকিম আৰু লগত আছে বেমাৰী যোন বেমাৰীয়ে কালি আমাৰ ব্লগটো আধা আধৰা কৰি থ'লে চব কৰি মেলি লাষ্টত খুচ হৈ গ'ল আৰু আমি অৰ্ডাৰ কৰিলোঁ এইবিলাক जानवर है कितना भी खाए भूखा ही रहता है চ' এতিয়া আমি খাই বৈ আহিছোঁ চিটি চেণ্টাৰ ত' ইয়াতে চাওঁ অলপ উইণ্ড' শ্বপিং কৰিম আৰু যদি কোনোবাই শ্বপিং কৰে তেন্তে শ্বপিঙো কৰিম পাত্তা দিয়া নাই চ' এতিয়া গৈ আছোঁ ভিতৰত আৰু খ্ৰীষ্টমাছ ডেক'ৰেশ্যনো হৈছে ইয়াতে আপোনালোক দেখাই আছোঁ আৰু নিকিনো বুলি কয় কিবা কিবি কিনা হৈয়ে যায় যিহেতু আৰু উইণ্ড' শ্বপিং বহুত কৰিলোঁ কিন্তু তাৰ পৰা কেইটামান বস্তু ল'লোঁ যেনেকৈ চিটি চেণ্টাৰৰ ওপৰত যে কেকছ বিকে ইমানেই টেষ্টি মানে তাৰ কেকছবিলাক আৰু লগতে লৈ ল'লোঁ অলপ ড্ৰাই ফ্ৰুটছ আৰু কেকছটো মই বহুত বেছি লৈ ল'লোঁ কেলৈ কি তাৰ ওপৰৰ কেকছ বহুত টেষ্টি হয় তাৰপিছত কৰিলোঁ আমি চিম্পল চাহ লাঞ্চ চ' এতিয়া ঘৰলৈ গৈ আছোঁ আৰু কালি ফটোশ্বুট কৰিলোঁ কালি ভ্লগটো মানে ইমান ভালকৈ কৰা নহ'ল বিকজ এতিয়াও অলপ এনেকৈ হৈ আছে কণ্ডিশ্যনটো কালি মানে বাৰ অলপ বেছিয়ে গা বেয়া হৈ গ'ল গা বেয়া হৈ যোৱাৰ কাৰণে আমাৰ চবৰে অলপ মুডটো অলপ বেলেগ হৈ গ'ল আৰু ভিডিঅ' কৰিব মন নগ'ল আৰু পাছত চ' সেইকাৰণে ভিডিঅ'টো অলপ আধা আধৰুৱা হৈ থাকিলে চ' যিখিনি আছিলে আপোনালোকক চব দেখাম বাৰু আৰু শ্বুটো কৰিলোঁ আমি ভালকৈ পুৰা দুটা বেলেগ ড্ৰেছ পিন্ধি শ্বুট কৰিলোঁ আৰু এখেতেও বহুত কোঅপাৰেট কৰিলে মানে এখেতে মোতকৈ ভাল কৰিলে আৰু আজিও ক'ত গ'লোঁ কি নাই সেইবোৰ আপোনালোকক দেখালোৱে চ' ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ নহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ গৈ থাকিব আৰু দেখাবলৈ একো নাই চ' ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট তোমালোকে কোৱাবে गजब बेइज्जती है কৰিব ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব আৰু আপোনালোকে ভিডিঅ' দেখিলে লাইক কৰিলে কমেণ্ট কৰিলেহে দেখি আৰু বেছি ভাল লাগে আৰু ব্লগ বনাবৰ কাৰণে আমি সাহস পাওঁ মানে তেতিয়া আৰু আপোনালোকে মৰম দি থাকিব আৰু আমিও সাহস কৰিম আৰু ভিডিঅ' বনাবলৈ ভালকৈ আপোনাৰ ভাল কণ্টেণ্ট দেখাবৰ কাৰণে মৰমবোৰ দি থাকিলে ভাল লাগে ব্লগ বনাই চ' মৰম দি থাকিব চ' আজিৰ কাৰণে ইমানেই বাই